দেহাতি হবই গৰম এই জিনচিকি মইনা না জিনচিকি মইনা অকল এটোৱে জিনচিকি মইনা দেহাতি হয় গৰম জিনচিকি মইনা দেহাতি দেখনি পিছল বৰ পিছল নহলে এটা কাম কৰিব পাৰে আপুনি না না এটো ভইলটো দিম হে জিনচিকি মইনা জিনচিকি মইনা দেহাতি হয় গৰম হয় গৰম বুলি কয় এই জিনচিকি মইনা দেহাতি হয় গৰম ওচৰলে মানে কিমান দিনৰ পিছত নাচিছে এনেকে মই এই বছৰটো নচাই নাই যোৱা বছৰ নচাই এটা আগতে এনেকে বিহু নাচিছিলো আৰু এবাৰ ভাল লাগিছে যে অন্তত বিহু থকা এটা বিহু গীত হয় বিহু লগা আৰু বিহু লাগিছো গাত ভাল কৰিছে সকলোৱে এটা ভুল হল এটা কাম কৰা প্ৰথমতে দুপাক ধৰি ললে One, two, three, action! Boda! কি কবা আমি আজি প্ৰথম দিনৰ শেষৰ ভাগত প্ৰায় উপনীত হৈছোঁ জিনচিকি মইনাৰ শ্বুটিঙৰ গতিকে আশা কৰিছোঁ ভাল পাব ৰাইজে যথেষ্ট কষ্ট কৰি আছোঁ মই জীৱনত প্ৰথমবাৰৰ কাৰণে এক্টিং কৰিছোঁ নাচিছোঁ কি হয় আপোনালোকে ভিডিঅ'টিত দেখা পাব জিনচিকি মইনা জীৱনৰ প্ৰথম মৰম জিনচিকি মইনা দেহাতি হয় গৰম জিনচিকি মইনা মইনা কিবা কিবি লাগি যায় মন খুব এটা ধুনীয়া গান মিৰ দ্বীপৰ জিনচিকি মইনা একদম গানটো শুনি থাকিলে নাচিব মন গৈ থাকে আৰু এনেকুৱা এটা ধুনীয়া গান আৰু ৰাইজক উপহাৰ দিছে মিৰ দ্বীপে গতিকে মিৰ দ্বীপক তাৰ বাবে ধন্যবাদ জ্ঞাপন বহুত কষ্ট কৰিছে ছাৰে ছাৰৰ আশাতে আৰু যি হয় আমি কেতিয়াকৈ ৰিলিজ কৰিম কৈ দিয়া আমি হয় 29 তাৰিখ নহয় আমি 30 তাৰিখৰ ভিতৰত আমি ভিডিঅ'টো ৰিলিজ কৰিম আৰু যিমানখিনি পাৰোঁ কষ্ট কৰি চেষ্টা কৰি আছোঁ ভাল কৰিবলৈ আপোনালোকৰ আশীৰ্বাদ সদায় লাগিবই যিহেতু আপোনালোকৰ আশীৰ্বাদৰ অবিহনে আমি যিকোনো কামে কৰিবলৈ অকণমান অসুবিধা হয় গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে গীতটি ভাল হয় আৰু কেনেকুৱা আজিৰ দিনটো বঢ়িয়া এটা সুন্দৰ বিহুৰ কাম চলি আছে বিহুৰ বতৰত এই গানটো শুনে আপুনিও নাচিবৰ মন যাব আপোনাৰ প্ৰথম ইয়াত নহয় ইয়াত নহয় তাক তাক দুবাৰ আছে যাম এবাৰ দেই মানুহবিলাক তুমি তলতে চাইছা নেকি ফালে চাবা সবেই ফালে চাই আছে ন আৰু যাম ভণ্টিহঁত আকৌ শ্ল' হৈছে তোমাৰ